Hello everyone, কি খবৰ সকলোৰে ষ্টেবিন্দাছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি হৈছে সপ্তমী গতিকে সপ্তমীৰ সকলোকে শুভেচ্ছা জনাইছো আৰু আমি ওলাইছো এতিয়া পূজা চাবলৈ বুলি গতিকে যোৰহাটত কেনেকুৱা ধৰণৰ পূজা হয় কত কি হয় সকলো দেখাম আপোনালোকক চাই থাকক ভিডিঅ'টো আগলৈ গাইস আমি পূজা চাবলৈ আহি ফাৰ্ষ্টতে ভাবিছো যে পেট পূজাটো কৰি লওঁ কাৰণ বহুত বেছি ভোক লাগিছে গাইস ফাইনালি আমি ৰেষ্টুৰেণ্ট আহি পালো কিটা খাবলৈ অৰ্ডাৰ দিছো তাৰপা আপোনালোকক ভাবিছো যে এই ৰেষ্টুৰেণ্টখনৰ ভিতৰখনো দেখা নাই এবাৰ চাই থাককচোন খানা আহি পালেহি আমি পেট পূজাটো কৰি লওঁ তাৰপিছত আপোনালোকক দেখাই থাকিম ভিডিঅ'টো কি এয়া পূজাত মানুহৰ ভিৰ আমি আহি আছে এতিয়া अब हमारा आइसक्रीम का वारी है यो खाई আমি পূজা চাই থাকোঁ খোৱাটো মেইন আৰু ন তাৰপাছত বাকীখিনি আৰু সোমোৱাৰ পাছত এয়া ফুলদানি ল'লা দেখা দিয়া এয়া ফুলদানি আৰু এনেকৈ ফুলি চুলি এইবোৰ ল'লোঁ আৰু জানে নহয় আমাৰ ছোৱালীমানৰ কিমানখিনি প্ৰয়োজনীয় বস্তু থাকে সেইখিনি ল'লোঁ তাৰপিছত এতিয়া আকৌ আহি আছোঁ গড়ালি আহি আছোঁ মানে গড়ালি মণ্ডপলৈ আহি আছোঁ কিন্তু আপোনালোকে মোৰ ভইচটো শুনিছেনে নাই শুনা মই নাজানো কিন্তু আৰু কৈ গৈছোঁ আৰু এতিয়া আমাক গিফ্ট দিছে দেই ইছাদ্ৰী দত্তই আমাক গিফ্ট দিছে সবকে ইয়াৰিং গিফ্ট দিছে আমি লৈ লৈছোঁ ভাল লাগিছে পচন্দৰ মতে নিজৰ পচন্দৰ মতে লৈ লৈছোঁ তাই পইচাটো দিছে আৰু তাই আমাক গিফ্ট দিছে থেংক ইউ দেই থেংক ইউ গাইজ ফাইনেলি ৰুম আহি পালোহি কিন্তু এতিয়া ইমানেই ভাগৰ লাগিছে অলপ এতিয়া ফ্ৰেছ হৈ লওঁ আৰু ভিডিঅ'টো এতিয়া কণ্টিনিউ কৰিবলৈ আৰু অকণো মোৰ ধৈৰ্য নাই একদম পূৰা টায়াৰ্ড হৈ আছোঁ সেইকাৰণে এতিয়া ইয়াতে সমাপ্ত কৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই বাই